নমস্কাৰ বন্ধু বান্ধৱীসকল, মই চুম্পী গুণ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল অকে গুণগুণলৈ স্বাগতম জনালোঁ। আপোনালোকে যেতিয়া অকে লাইফ কেয়াৰত আপোনাৰ আইডিটো ৰেজিষ্ট্ৰেশ্যন কৰে বা আপোনালোকৰ আপলাইনে যেতিয়া আপোনালোকৰ আইডি ৰেজিষ্ট্ৰেশ্যন কৰি আপোনালোকক এটা আইডি আৰু পাছৱৰ্ড দিয়ে, তেতিয়া আপোনালোকে সেই আইডি আৰু পাছৱৰ্ডৰ সহায়ত আপোনাৰ আইডিটো কেনেকৈ লগইন কৰি চাব তাক আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে জানিম। যদি ভিডিঅ'টো আপোনালোকে ভাল পায় তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু অকে লাইফ কেয়াৰৰ লগত জড়িত যিকোনো ধৰণৰ ভিডিঅ' পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'ব। আপোনালোকৰ হাতত আইডি আৰু পাছৱৰ্ড আহি পৰাৰ পাছত আপোনালোকে আপোনালোকৰ মোবাইল ফোনৰ ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰি ল'ব। ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰাৰ পিছত আপোনালোকে চাৰ্চ বাৰত গৈ অকে লাইফ কেয়াৰ চাৰ্চ কৰিব। অকে লাইফ কেয়াৰ চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত আপোনালোকে এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ দেখিবলৈ পাব। ইয়াত আপোনালোকে দেখিছে ৱেলকাম টু অকে লাইফ কেয়াৰ প্ৰাইভেট লিমিটেড। আপোনালোকে ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াত পপ আপটো দেখিবলৈ পাইছে, ইয়াক আপোনালোকে ক্ল'জ কৰি দিব। তাৰপিছত ইয়াত ডিছক্লেমাৰ আছে, ইয়াক অ'কে কৰি দিব। তাৰপিছত কিছুমান ইনফৰমেশ্যন দিয়া আছে, আপোনালোকে ইনফৰমেশ্যনখিনি পঢ়ি ইয়াত অ'কে কৰি দিব। তাৰপিছত আৰু কিছুমান ইনফৰমেশ্যন দিয়া আছে, ইয়াকো আপোনালোকে পঢ়িব, কিনো ইনফৰমেশ্যন দিয়া আছে চাব। তাৰপিছত আপোনালোকে ইয়াত অ'কে কৰি দিব। তাৰপিছত আপোনালোকে ইয়াত ওপৰত দেখিবলৈ পাইছে ডেলিভাৰী চেণ্টাৰ ৰেজিষ্ট্ৰেশ্যন, ডেলিভাৰী চেণ্টাৰ লগইন আৰু ৰেজিষ্টাৰ। আপোনালোকৰ আইডিটো ৰেজিষ্টাৰ কৰি যেতিয়া আপোনাৰ আপলাইনে আপোনালোকক আইডি আৰু পাছৱৰ্ড দিছে, তেতিয়া সেই আইডি আৰু পাছৱৰ্ডৰ সহায়ত আপোনাৰ আইডিটো লগইন কৰিবলৈ আপোনালোকে এই লগইন অপশ্যনত যাব। তাৰপিছত আপোনালোকে ইয়াত ওপৰত দেখিবলৈ পাইছে ডাইৰেক্ট চেলাৰ লগইন আৰু লগইন। আপোনালোকে ডাইৰেক্ট চেলাৰ লগইনত যাব। তাৰপিছত আপোনাৰ ইউজাৰ আইডিটো ইয়াত পুট কৰিব। তাৰপিছত আপোনাৰ যি পাছৱৰ্ড দিছে, আপোনাৰ আপলাইনে যিটো পাছৱৰ্ড দিছে, আপোনাৰ পাছৱৰ্ডটো ইয়াত পুট কৰিব। পুট কৰাৰ পিছত আপোনালোকে ইয়াত লগইন অপশ্যন দেখিবলৈ পাইছে, আপুনি লগইন অপশ্যনত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ক্লিক কৰাৰ খন্তেক পাছতে আপুনি আপোনাৰ আইডিটো লগইন হোৱা দেখিবলৈ পাব। এয়া আপোনালোকে দেখিবলৈ পাইছে আপোনাৰ আইডি ইয়াত লগইন হৈছে। আপোনালোকৰ আইডি লগইন হোৱাৰ পাছত আপোনালোকৰ অকে লাইফ কেয়াৰৰ লগত যিমান এক্টিভিটি আছে সকলোবিলাক এক্টিভিটি আপোনালোকে ইয়াত দেখিবলৈ পাব।